বিশ্ব পৰিৱেশ দিৱসৰ চিন্তা। তুমি বৃক্ষৰ দৰে হোৱা, হাত মেলিলেই যাতে চুই চাব পাৰো তোমাৰ সেউজীয়া। সদায় দিবলৈ শীতল ছায়া, ফুল আৰু ফলৰ ভৰত দৌ খাই পৰি শিকিবলৈ মানুহক জ্ঞানৰ মহিমা। তুমি বৃক্ষৰ দৰে হোৱা। তোমাক আঘাত কৰিলো কোনোবাই ক্ষমা কৰি দিয়া, যিদৰে কাটোতাজনকো গছে নকৰে বঞ্চিত ফল আৰু ছায়াৰ পৰা। শিকিবলৈ অনেক আছে বনস্পতিৰ পৰা। তুমি চোৱা আৰু আয়ত্ত কৰা গছৰ মহত্ব। এডাল গছৰ মৃত্যু মানে মৃত্যু তোমাৰ অথবা মোৰ। এডাল গছৰ জীৱন মানেই হাজাৰজনৰ প্ৰাণ। সুধি চাবা কোনোবা এখন চাহ বাগিচাৰ মজদুৰক, কোনোবা এখন কফিৰ বাগিচাত কাম কৰা সেই নিগ্ৰজনক। তেওঁ ক'ব, কিমান শ্ৰম আৰু ঘামৰ বিনিময়ত ডাঙৰ হয় এডাল চাহ গছ কিম্বা এডাল কফি গছ। তুমি বা মই যদি হওঁ বৃক্ষৰ দৰে, গোটেই ধৰণীয়ে হ'ব সেউজীয়া বৰণীয়া। তেতিয়া আৰু নাথাকিব পৰিৱেশ দিৱসৰ প্ৰাসংগিকতা। এই বাৰ্তা সকলোকে ভগাই দিবা যদি তুমি ভাল পোৱা। ধন্যবাদ।